हेलो गाइस नमस्कार আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি হৈছে জুৰুন কইনাই পুৰা ৰেডি হৈ ফটো উঠি ললে আৰু এয়া দৰা ঘৰৰ পৰা জুৰুন দিবলৈকে আহিছে আৰু জুৰুন দিয়া ভিডিঅ'নো কি দেখুৱাম সকলোৱে জানে জুৰুন দিয়া নিয়ম আৰু এই আৰু সৰু এটা ভিডিঅ' আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলো বাকি ফটো আছে ফটো আপোনালোকক ধুনীয়াকৈ দেখুৱাম আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছো আশা কৰো শেষলৈ চাব আৰু এয়া কইনাই জুৰুনৰ সাজ পিন্ধি ললে আৰু সকলোৰ লগত ধুনীয়াকৈ ফটো উঠি আছে পুৰা দিনত আহিছিল দৰা ঘৰৰ পৰা জুৰুন দিবলৈকে আৰু এতিয়া আমি যাম দৰাক জুৰুন দিবলৈ আমি পুৰা মাহী ভিন্ডো কাজিনছ গুটি কিজনে লগ লাগি আৰু এয়া হালধিবিলাক মানে যোগাৰ কৰি আছো দৰাক হালধি লগাম আমি আৰু এনেকৈ যিখিনি বস্তু নিব লাগে দৰা ঘৰত জুৰুন দিবলৈকে এইবিলাক আমি পুৰা ৰেডি কৰি লৈছো আৰু এতিয়া আমি সকলোৱে যোৱাৰ আগে এটা ফটো উঠিলো আৰু ফেমিলি পিকচাৰ্ছ পুৰা গ্ৰুপ ফটো উঠি ললো পুৰা ধুনীয়াকৈ আৰু এতিয়া আমি আহি পালো ধুনীয়াকৈ আৰু এয়া আমি খোজকাঢ়ি যাই আছো গাড়ীখন পাৰ্কিং কৰি रखने का टाइम नहीं আৰু আমি ধুনীয়াকৈ চাহ নাস্তা কৰি ললো আৰু আমি এতিয়া বহি আছো আৰু কি কৰো কি নকৰো গোটেইখিনি দেখুৱাম আপোনালোকে চাই থাকক ইপিনে ভিন্ডো পুৰা নাৰ্ভাছ হৈ আছে ভিন্ডোৰ বন্ধু কেইজনী পুৰা জুকাই আছে ভিন্ডো আমার লিজেন্ডারি ডায়লগ হইলে একটা মিলি 22 এ লাস্ট কইছে দেখা নাই ইমান ভাগ্য তোৰ সেইটো আজিয়ে আৰু ইয়া দৰাক জুৰুন দি ভাত পানী খাই আমি ঘৰত আহিলো আৰু ঘৰত আহি ইয়া কইনাক আমাৰ তেল দি আছে তো তেল দি নিয়ম অনুভৱী তোমাৰে হৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰে আগমন জোনাকী আকাশত উমলে
অনুভৱী তোমার শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগরি নিশা তোমার আগমন জোনাকি আকাশ এনেকৈ 3বাৰ তেল দি আৰু ভিন্দুৱে এনেকৈ দাঙি আনিব লাগে নিয়ম এনেকুৱা আৰু ৰাতিপুৱাও তেল দিব লাগে অনুভৱী তোমার শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগরি নিশা তোমার আগমন জোনাকি আকাশত মলে মন শৰতৰ প্ৰতিটো সন্ধিয়া কইনা অলপ হাঁহিছে গাইছ তেতিয়া পৰা কান্দি আছে কান্দা নাই এনে কৈছে কান্দি আছে চবংনি কেমেৰাত উঠাই আছো মই আৰু ইয়া অলপমান বাহিৰৰ পৰা এনেকৈ ফুৰিব আহে আপোনালোক দেখুৱালোঁ আৰু ইয়াতে মানে মানুহক খোৱা ব্যৱস্থা কৰিব আৰু এইবাৰ পেণ্ডেল আধা আধি হৈছে কমপ্লিট হোৱা নাই তো আপোনালোকক অলপ অলপ দেখুৱাই দিছোঁ আৰু আজি কিবা কওঁ হাই গাইজ কালি আপোনালোকে বিয়াৰ ভাল ভাল ভ্লগবিলাক চাব পাব তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক অঁ ইমান ডাঙৰ মানুহটো কৈছে ছাবস্ক্ৰাইব নকৰিব নেকি তোমাৰ নিচিনা মানুহজনে কৈছে আৰু ছাবস্ক্ৰাইব নকৰিব লিংকটো আপোনালোক তলত দি দিব ডিছক্ৰিপশ্যন তোমাৰ লিংকটো কি কি সেইটো এটা কেমেৰাত ক'ব নালাগে কিহৰ প্ৰেক্টিছ বাইটি কিহৰ প্ৰেক্টিছ কিহৰ লাগিব প্ৰেক্টিছ কৰি থাকা লেহেংগা পিন্ধি ইয়াতে মানে মানুহ বহিব মানে ইয়াতে কমপ্লিট হোৱা নাই আৰু সিপিনে খোৱাব দেখুৱাইছোঁ আপোনালোকে জাষ্ট সিপিনে মানে কমপ্লিট হোৱা নাই আৰু গোটেইখিনি কমপ্লিট হ'লে ভালকৈ দেখুৱাবলৈ ট্ৰাই কৰিম যদিহে চান্স পাওঁ আৰু মানে মানুহ থাকিলে লাজ লাগে না মোৰ আৰু এয়া চাওক গোটেই লুকটো চাই লওক কি লাগিছে চাওক আৰু আজি ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে আৰু ভিডিঅ'টো আজি নিশ্চয় দীঘল হৈছে কাৰণটো হ'ল মোৰ কলেজ ফ্ৰেণ্ডছ কেইজনী মানে মোক কৈ আছে যে মোৰ ভিডিঅ'বোৰ ছুটি হৈছে অকণমান দীঘলকৈ দিবলৈ কৈ আছে সেইকাৰণে দীঘলকৈ দিলোঁ